নমস্কাৰ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ কাৰণে অন্য এটা ভিডিঅ' লৈ আহিছো আৰু যিবিলাকে নতুনকৈ আহিছে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব লগতে কাষত থকা বেল আইকনটি টিপি ল'ব আৰু ভিডিঅ'টো শেষত লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ফ্লিপকাৰ্টত কি বস্তু অৰ্ডাৰ কৰিছিলো তাক জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব গতিকে চাই থাকক ফ্লিপকাৰ্টত কিতাপ দুখন অৰ্ডাৰ কৰিছিলো তাকে আনিবলৈ বুলি মহৰামুখ চাৰিআলিলৈ ওলাই আহিলো স্কুল ছুটিৰ পাছত কিতাপ দুখন ললো আৰু এতিয়া ঘৰলৈ বুলি উভতি আহিছো তো এইখন হৈছে মোৰ স্কুটি বসন্তি হয় ইয়াৰ প্ৰায় 7 বছৰ কমপ্লিট হৈ গ'ল কলেজত থাকোতে লোৱা খুলিবলৈ চেষ্টা কৰিছিলো নোৱাৰিলো সেই কাৰণে ঘৰলৈ লৈ আহিলো খুলিম ঘৰতে বুলি সো আপোনালোককো দেখুৱাম বুলি ভাবিলো এখন হল APSC জেনাৰেল ষ্টাডিজ পেপাৰ 1 ৰ বাবে প্ৰেক্টিস সেট হয় 2019 বৰ্ষৰ পৰা 2017 বৰ্ষলৈকে যিমানবিলাক পৰীক্ষা হৈছিল সেই পৰীক্ষাবোৰৰ কোৱেশ্চন পেপাৰ ইয়াত সলভ কৰা হৈছে আৰু ডিসকাস কৰা হৈছে সো এখন চাওঁ আহক কি বুক অৰ্ডাৰ কৰিছিলো এইখন হল আসাম পুলিচ সাব ইন্সপেক্টৰ কাৰণে যেহেতু অলৰেডি অনলাইন কৰিলো আৰু অনলাইন হৈ আছে আপোনালোকে যদি অনলাইন কৰা নাই তেন্তে অনলাইন কৰি ল'ব সাব ইন্সপেক্টৰ কাৰণে এখন অৰ্ডাৰ কৰিলো আৰু এই বুকখন অৰিহান্ত পাব্লিকেশ্যন হয় এই দুইখন বুকে অৰিহান্ত পাব্লিকেশ্যনৰ হয় আপোনালোকে চাব পাৰে যে অৰিহান্ত পাব্লিকেশ্যনৰ বুকবিলাক ভালেই হয় তো আপোনালোকক মই দেখুৱাম সাব ইন্সপেক্টৰ বুকখনত কি আছে কি নাই সকলোখিনি কন্টেন্ট কেনে কৰা সিলেবাসখন ফলো হৈছে না হোৱা নাই বা প্যাটাৰ্নটো কেনেকৈ দিয়া হৈছে কোৱেশ্চনবিলাক কেনেকুৱা ধৰণৰ হয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু যিবোৰ নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো টিপি থব শ্বেয়াৰ কৰিব ভিডিঅ'টোৰ শেষত কমেন্ট আৰু লাইক এটা কৰি যাব তো সাব ইন্সপেক্টৰ বুকখনত কন্টেন্টখিনি এনেকুৱা ধৰণৰ তো ইয়াত কি হৈছে সিলেবাসখন ফলো কৰিছে যেটো আমি সিলেবাসখন জানো লজিক্যাল ৰিজনিং এপ্টিটিউড এণ্ড কম্প্ৰিহেনশন 35 মাৰ্কস আহিব কালচাৰ এণ্ড হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড আসাম 35 মাৰ্কস আৰু লগতে জিকে 30 মাৰ্কস আহিব আৰু কন্টেন্ট গুটেইখিনি আছে ইয়াত গতিকে বুকখন ভালেই আপোনালোকে কিনিব পাৰে তো বেছি দাম নহয় 185 হয় অৰিহান্ত পাব্লিকেশ্যনৰ হয় 185 দুইখনৰ দাম হৈছে মাত্ৰ 340 সো 340 টকাত আপোনালোকে দুখন কিতাপ কিনিব পাৰে কারেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন বহুত আছে ইয়াত 2018 আছে 19 আছে আৰু অকণ ভিতৰলৈ যাওঁ বলক কিতাপখনৰ সো এনেকৈ কোডিং ডিকোডিং গোটেই সিলেবাসখনৰ কন্টেন্টখিনি ইয়াত এনালাইসিস কৰা হৈছে ভাল ধৰণে সো এইখন হৈছে প্ৰেক্টিস সেটস সো ইয়াত 15 খন কোৱেশ্চন পেপাৰ ইয়াত আছে 2009 ৰ পৰা 2017 লৈকে যিমানবিলাক কোৱেশ্চন পেপাৰ আছে সেই সকলো কোৱেশ্চন পেপাৰ ইয়াত ডিসকাস কৰা হৈছে ভাল ধৰণে সো আপোনালোকে কিনিব পাৰে থ্যাঙ্কস ফৰ ওয়াচিং মাই ভিডিঅ' কিপ সাপোৰ্টিং